থাকিব মৰিব লাগিব এই যে দেখিও কথাটো শুনিও কথাটো নুবুজে বুজিবলৈ চেষ্টা নকৰে এইটোৱে হ'ল পৃথিৱীত আচৰিত কথাটো আৰু বৰ্তমান আমাক পদে সিদ্ধান্ত দিলে যে যমদূতে তেতিয়াই জীৱক লৈ যাব যেতিয়াই শাস্ত্ৰসন্মত কৰ্মৰ পৰা জীৱই নিজক আঁতৰত ৰাখিব অন্যায় কৰন্তে বেদ তাৎপৰ্য হৰাই ল সবে নিশেষ এনেধৰণে জীৱবিলাকে ভগৱন্ত পুৰুষৰ অৰ্থাৎ গুৰুদেৱ নাম ভকতৰ আশ্ৰয়ৰ পৰা যিমানে নিজকে আঁতৰাই লৈ আহিব সিমানে বেদৰ তাৎপৰ্য পৰম অৰ্থ বুজিব নোৱাৰিব আৰু নুবুজাৰ কাৰণে জীৱনটো কেনেকৈ অতিবাহিত কৰিব লাগে এইটো ভুল প্ৰক্ৰিয়াৰে আগবাঢ়ি আহিব আৰু ভুল প্ৰক্ৰিয়াৰে আগবাঢ়ি অহাৰ লগে লগে এই বিপৰীতমুখী কৰ্মৰ কাৰণে জীৱ আমি আহিছিলোঁ প্ৰকৃতাৰ্থত বৈকুণ্ঠৰ পৰা কিন্তু আমি যাবগৈ লাগিব নৰকলৈ যিটো আমাৰ প্ৰকৃতপক্ষে লক্ষ্যও নহয় উদ্দেশ্যও নহয় যি স্থান আমাৰ গৃহও নহয় সকলোৱে বুজি পাওঁ যে আমি যত জীৱ তোমাৰেহে অংশ আমি যিমানবিলাক জীৱ আত্মা আছোঁ সকলো ঈশ্বৰৰ অংশ আৰু ঈশ্বৰ কোন পৰমাত্মা প্ৰভু ভগৱন্ত আৰু সেই পৰমাত্মাৰূপী প্ৰভু ভগৱন্ত পিতৃ থাকে ক'ত শংকৰ গুৰুজনাই আমাক দৰ্শন কৰাই দিলে 14 ভুৱনৰ বাহিৰে এক স্থান আছে যি স্থানৰ নাম হ'ল বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠতে ভগৱন্ত পুৰুষ পৰমাত্মা প্ৰকাশমান হৈ থাকে আৰু আমি জীৱাত্মাবিলাক ভগৱন্তৰে সন্তানে যেতিয়া আমিও প্ৰকৃতপক্ষে আহিছোঁ বৈকুণ্ঠৰ পৰা এতিয়া পৃথিৱীত দুদিনৰ আলহী মাথোন আমি প্ৰত্যেকজনা এই দুদিনৰ আলহী হৈ এই সংসাৰত কৰ্মই ধৰ্ম বুলি আশ্ৰয় কৰি এদিন যেতিয়া যামগৈ যোৱাৰ লগে লগে আমাৰ লক্ষ্য স্থানটো হ'ব লাগিব বৈকুণ্ঠ কাৰণ আমি আহিছোঁ প্ৰকৃততে বৈকুণ্ঠৰ পৰা যদি বৈকুণ্ঠলৈ যোৱাৰ পথটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে তেতিয়াহ'লে গুৰুদেৱ নাম ভকতৰ আশ্ৰয়েৰেহে অৰ্থাৎ কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা ইহাকে কহৈ গীতা ভাগৱত গ্ৰন্থা ঈশ্বৰ পুৰুষক দৰ্শন পোৱাৰ একমাত্ৰ মাধ্যমটো হ'ল ভকতৰ সংগ যদি ইয়াকে আপুনি মই আশ্ৰয় নকৰোঁ তেতিয়াহ'লে আমি বৈকুণ্ঠৰ বিপৰীতে নৰকলৈ যাব লাগিব আৰু বৰ্তমান পদে আমাক এনেধৰণে সিদ্ধান্ত দিলে অন্যায় কৰিয়া আমি যি ধন উপাৰ্জন কৰিলোঁ নিজৰ শৰীৰৰ অৰ্থে নিজৰ সন্তানৰ অৰ্থে নিজৰ পত্নীৰ অৰ্থে নিজৰ গৃহ নিৰ্মাণৰ অৰ্থে এই সমস্তখিনি শাস্ত্ৰৰ বিপৰীত চিন্তা বুলি সিদ্ধান্ত দিছে আৰু বিপৰীত চিন্তাটোৰে আগবঢ়া কৰ্মটোৰ জৰিয়তে আমি কেতিয়াও ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে ধৰ্ম তোমালোকেই কৰাগে কৰ্ম তোমালোকেই কৰাগে আমাৰ এতিয়া 35 বছৰ হৈছে 40 বছৰ হৈছে 25 বছৰ হৈছে সফল ডেকা এতিয়া আমি